ফাইনেলি গাইজ অৰুণোদয় আঁচনি 3.0 আৰু এটা নতুন আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিলে ফাইনেলি গাইজ সেইসকলৰ নাম ভেৰিফাই হৈ গ'ল বা সেইসকলে অহা মাহৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰিব। আৰু এইবাৰ অৰুণোদয় আঁচনি 3.0 কোনসকল মানুহৰ নাম ভেৰিফাই হৈ গ'ল, কোনসকল মানুহে অহা মাহত অৰুণোদয় আঁচনি ফাৰ্ষ্ট কিস্তি লাভ কৰিব। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিছে তেনেহ'লে আপোনালোকৰ নামটো ভেৰিফাই হৈছে নে হোৱা নাই বা আপোনালোকে অহা মাহত অৰুণোদয় আঁচনি পইচা পাব নে নাপায়, মই আজি এইটো ভিডিঅ'ত অৰুণোদয় আঁচনিৰ সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিছে তেনেহ'লে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। এতিয়া কথা হ'ল যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিলে বা অৰুণোদয় আঁচনি 3.0 এপ্লিকেশ্যন ফৰ্মটো লাভ কৰিছে সেইসকল লোকে এই মাহত বা কোনসকল লোকে এইবাৰ অৰুণোদয় আঁচনি লাভ কৰিব। যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ ফৰ্মটো লাভ কৰিছিল তাত কিন্তু অৰুণোদয় আঁচনি 3.0 বহুতে মানুহে ফৰ্ম লাভ কৰিছিল। যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য নহয় সেইসকলে কিন্তু অৰুণোদয় আঁচনি 3.0 ফৰ্মটো লাভ কৰিছিল। সেইকাৰণে কিন্তু অৰুণোদয় আঁচনি ভেৰিফিকেশ্যন কৰোঁতে বহুত টাইম লাগি গ'ল। তাৰে ভিতৰত কিন্তু বহুতো নাম কৰ্তন হৈ গৈছে, তাৰ ভিতৰতে কিন্তু বহুতো মানুহৰ নাম বাছনি কৰা হৈছে। এতিয়া কিন্তু সেইসকললৈকে অহা মাহৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰিব। যিসকল বিধৱা মহিলাসকল অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় এতিয়ালৈকে অৰুণোদয় আঁচনিটো লাভ কৰা নাই। এতিয়া কিন্তু ফাৰ্ষ্ট যিসকল বিধৱা মহিলাসকল অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় ফাৰ্ষ্ট কিন্তু সেইসকলৰ নাম ভেৰিফিকেশ্যন কৰিছে। ফাৰ্ষ্ট কিন্তু বিধৱা মহিলাসকল অহা মাহৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰিব। যিসকল বিধৱা মহিলা এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিলে বা আবেদন কৰিছে সেইসকলৰ একাউণ্টত কিন্তু অহা মাহৰ পৰা অৰুণোদয় আঁচনি পইচা 1250 টকা সোমাই যাব। তাৰপিছত কিন্তু হেণ্ডিকেপ যিবিলাক ছোৱালী আছে বয়স 45ৰ ওপৰত হৈ গৈছে এতিয়ালৈকে বিবাহ হোৱা নাই সেইসকলে কিন্তু অৰুণোদয় আঁচনি লাভ কৰিব অহা মাহৰ পৰা। সেইসকলৰ নামত ভেৰিফিকেশ্যন হৈ গৈছে। এতিয়া যিসকল দুখীয়া মানুহ আছে বা যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য নহয় এতিয়া কিন্তু সেইসকলৰ নাম ভেৰিফিকেশ্যন হোৱা নাই সেইসকলে কিন্তু অহা মাহত অৰুণোদয় আঁচনি পইচা নাপাব পাৰে। সেইকাৰণে যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিছে সকলোৱে কিন্তু অহা মাহত অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। খালি কিন্তু যিসকল বিধৱা মহিলাসকল আছে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই সেইসকলে অহা মাহত অৰুণোদয় আঁচনি পইচা লাভ কৰিব। সেইকাৰণে যদি আপোনালোকে বিধৱা মহিলাসকল হয় তেনেহ'লে আপোনালোকে একো চিন্তা কৰিব নালাগে। আপোনালোকে কিন্তু অহা মাহত অৰুণোদয় আঁচনি ফাৰ্ষ্ট কিস্তি 1250 টকা লাভ